এইটো ঘটনাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ খগেন মুৰ্মুৰ লগতে বিধায়ক ৱেষ্ট বেংগলৰ আজি বানপীড়িত অঞ্চলত তেওঁলোকে সাহায্য দিবৰ কাৰণে আৰু ভুল হ'বলৈ কাৰণে ওলালে আৰু তেনে সময়ত তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীসকলে অকস্মাত আক্ৰমণ কৰিছে। গতিকে এই ভয়ানক আক্ৰমণ যে কৰিছে তাক মই কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু মই ভাৰত চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ, লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক মই আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক শাসনৰ গাদীত আনি ল অফ দ্য লেণ্ড মতে তেওঁলোকক কাৰায়ত্ব কৰি ষ্টাৰ্ণ একশ্যন ল'ব লাগে। আৰু দেখিছোঁ যে এনেধৰণৰ ঘটনা এইবাৰে প্ৰথম নহয়, ইয়াৰ আগতেও হৈছে। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ওপৰত এনেধৰণৰ আক্ৰমণ আগৰ পৰাই চলি আহিছে, কিন্তু আজি চৰম সীমা পাইছে। এজন সাংসদ, ৰাইজৰ প্ৰতিনিধি, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলিক শাৰীৰিকভাৱে যে এটা এটেম্প টু মাৰ্ডাৰ কৰিছে, সঁচাকৈ এই ঘৃণনীয় কাণ্ডক মই নিন্দা কৰিছোঁ। আই ষ্ট্ৰংলি কণ্ডেম দ্য এক্ট। আৰু জানো যে ৱেষ্ট বেংগলত মমতা বেনাৰ্জীৰ যি ঘন ভীতি, যি মাছ বেইজ বুলি কওঁ, দিনক দিনে হ্ৰাস হ'বলৈ ধৰিছে। আৰু এইটোৱে প্ৰমাণ যে আজিৰ দিনত ৱেষ্ট বেংগলত মমতা বেনাৰ্জীৰ পপুলাৰিটি কমি আহিছে, যাৰ পৰিণামস্বৰূপে আজি এই ঘটনা তেওঁলোকে সংঘটিত কৰিলে। গতিকে মই কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে মই গৰিহণা দিছোঁ। আৰু আজি আমি ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং, লগতে যুৱ মৰ্চা, মহিলা মৰ্চা, ST মৰ্চা সকলো মিলি আমি ইয়াত ৰাজহুৱা স্থানত আমি বিৰোধিতা প্ৰদৰ্শন কৰিছোঁ। ধন্যবাদ।